Hi, hello, namaskar and welcome back to my YouTube channel Rupom Life in Vlog channel to সকলোকে স্বাগতম জনাইছো। সো ফ্ৰেন্ডছ সকল আজি আকৌ বহুত দিনৰ মূৰত মানে এসপ্তাহৰ মূৰত আকৌ নতুন এটা ভিডিঅ' লৈ আহিছো। তো ফ্ৰেন্ডছ সকল আজি ভিডিঅ'টো বেলেগ ধৰণৰ ভিডিঅ' বাৰু মানে ফটোশ্বুট কৰিবলৈ আহিছিলো জাস্ট সাৰ খোৱাত আৰু খোৱাত আহি গৈছিলো। তো এই ভিডিঅ'টোত জাস্ট আপোনালোকক ফটোগ্ৰাফি কৰা দেখুৱাম আৰু মোৰ লগত আছে অসমৰ জনপ্ৰিয় এটা ইউটিউব চেনেল ডন চালৈ লাইফষ্টাইল সকলোৱে চিনি পায়। এইফালে দণ্ডা আহি আছে। তো চাওক আপোনালোকে ফটো এইফালে মোবাইলেৰে তুলি আছে আৰু আপোনালোকক ফটোগ্ৰাফি কৰাখিনি আপোনালোকক দেখুৱাম আৰু চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো। তো এয়া আমাৰ ৰূপম। ফ্ৰেন্ডছ সকল আজি মই ফটোশ্বুট কৰিছোঁ ফাৰ্ষ্ট নহয় বাৰু বহুত দিন ফটোশ্বুট কৰি আছোঁ এনেকৈ দণ্ডাৰ লগত আজি ফাৰ্ষ্ট ফটোশ্বুট কৰি আছোঁ। এইফালে দেখিছে ভিডিঅ' শ্বুট আগতে একদিন কৰিছি শ্বৰ্ট ফিল্মৰ, কিন্তু ভিডিঅ'কেইটা এতিয়ালৈ লোৱাই নাই মানে শ্বৰ্ট ফিল্মৰ কাম কৰিব মোৰ হোৱাই নাই, মানে ব্যস্ত হৈ আছোঁ। লেপটপতে থৈ দিয়া আছে, আকৌ লাগিলে দি দিম। এতিয়া ফটোশ্বুট কৰি আছোঁ আজি। আৰু ৰূপমো একদম ফটোশ্বুটতকৈও মানে একদম নিউজৰ লগত জড়িত। কাৰণ এতিয়া প্ৰাগ নিউজত সোমাইছোঁ। তো প্ৰাগ নিউজত আজিও এতিয়া আগতে দেৰি হ'ল নিউজ প্ৰেছ মিট থকাৰ বাবে। তো ভিডিঅ'বোৰ এনেকৈ চাই থাকক আৰু তাৰে মাজতে ইউটিউব অকল নিউজৰ লগত জড়িত হৈ থাকিলে নহ'ব। ইউটিউবটো পাৰ্চনেল বস্তু, হোমমেড বস্তু, গতিকে ইউটিউবটোতো জড়িত হ'ব লাগিব, ফটোগ্ৰাফিও কৰিব লাগিব। জীৱনটো এয়ে নেকি? তিনিটা কৰি আছোঁ, মানে প্ৰেছ লগতে নিউজ, মানে নিউজত কৰি আছোঁ, তাৰপিছত ফটোগ্ৰাফি কৰি আছোঁ, লগতে এতিয়া আকৌ মানে ইউটিউবটো লাহে লাহে চলাই আছোঁ। গতিকে আপোনালোকে সকলোৱে চাবা, ৰূপমৰো চাবা, ছাবস্ক্ৰাইব কৰিব, সকলোৱে চাব। অকল তোৰটো কৰিলে হ'ব নেকি? মোৰতো বহুতখিনি আছে। নাই এইটো নহ'ব নহয়। কমপ্লিট কৰিলে ইতিমধ্যে। তো সকলোৱে মৰম দিছে, তো ছাপোৰ্ট কৰি থাকক আগলৈ এনেকৈ। বঢ়িয়া দে লাগে ৰাহো। এই আৰু ৰূপমে এতিয়া ফটোশ্বুট কৰি আছে। কি ফটো উঠিছে আপোনালোকে পিছত দেখা হ'ব। তো এ আছিলে মানে আমাৰ আজি ফটোশ্বুট, মানে ৰূপমে কৰিলে আৰু গতিকে আমি এতিয়া কৰি থাকোঁ। আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেন্ডসকল এতিয়া মোৰ লগত আছে দণ্ডাৰ বৌ। আজি ফটোশ্বুট কৰি কেনেকুৱা লাগিছে? ধুনীয়া। আৰু ফটোবোৰ কি ইনষ্টাগ্ৰামত পাব, তো সকলোৱে চাব। ইনষ্টাগ্ৰাম আইডি বৌৰ থাকিব, লগতে দণ্ডাৰো আছে। তো আৰু কি ক'ব? কি ক'ম আৰু সাৰ খোৱাত আজি ফটোশ্বুট আজি ফাৰ্ষ্ট নে আগতে কৰিছিল? কৰি পাইছিল। আৰু আজি ফটোবিলাক ইনষ্টাগ্ৰামত দেখাই পাব, তো চাব। আৰু মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ে, দণ্ডাৰ বৌ বুলি। চাবা, ভাইটিৰ চেনেলটো ভাল ফটো মাৰে। কাৰোবাক তাৰ মানে ফটো চটো মাৰিব লগা হ'লে কণ্টেক্ট কৰিব, লিংকটো দি দিবা। হয়, ঠিক আছে। এতিয়া ভিডিঅ' মানে ফটোশ্বুট হৈ গ'ল। ইফালে গোটেইকেইটা আমি বাই দিলোঁ সাৰ খোৱাক, আৰু আকৌ নেক্সট লগ পাম। আকৌ সাৰ খোৱাৰ ভিডিঅ' বহুত হৈ গৈছে, মানে আগততো বহুত আছে ভিডিঅ' সাৰ খোৱাৰ ভিডিঅ'। তো কি ক'ম আৰু ইফালে দণ্ডাহাত সকলো যাব এতিয়া। দণ্ডাও ভিডিঅ' কৰি আছে, দণ্ডাও চাব পাৰিব ভিডিঅ'টো। তো মই কেমেৰাৰ বেগটো লৈ লওঁ। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আজিৰ পৰা আকৌ নেক্সট ভিডিঅ'বোৰ দি থাকিম। তো বেগটো লৈ লওক কেমেৰা কান্ধত। তো বাই।